মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোক সকলো কুশল আছা। তোমালোকক আজি একেবাৰে অকণমানি কথা এটা কওঁ বুলি অকণমানি ভিডিঅ' এটা প্ৰস্তুত কৰিবলৈ লৈছোঁ। অকণমানি হ'লেও কথাটো কিন্তু বৰ গুৰুত্বপূৰ্ণ কথা। আৰু কথাটো হ'ল যে যিকোনো এটা বাক্য কওঁতে বা ব্যৱহাৰ কৰোঁতে বাক্যটোৰ কোনটো শব্দত কিমান জোৰ দিয়া হৈছে বা বাক্যটো কওঁতে কি ধৰণে কোৱা হৈছে, কি সুৰত কোৱা হৈছে তাৰ ওপৰত নিৰ্ভৰ কৰি বাক্যটোৱে বিভিন্ন অৰ্থ বুজাব পাৰে, বেলেগ বেলেগ অৰ্থ। উদাহৰণস্বৰূপে এটা সাধাৰণ বাক্য লোৱা হওক, সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। বাক্যটো মই আকৌ কৈছোঁ, সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। এই বাক্যটোৱে আঠোটাকৈ বেলেগ বেলেগ অৰ্থ প্ৰকাশ কৰিব পাৰে। সাধাৰণভাৱে চাবলৈ গ'লে বৰ আচৰিত কথা নহয়নে? আমি ভাবি চাইছোনে কেতিয়াবা এই বিষয়ে? একেটাই বাক্য কিন্তু তাৰ আঠোটাকৈ বেলেগ বেলেগ অৰ্থ। আমি খুব সাধাৰণভাৱে বাক্যটো এনেকৈ ক'ব পাৰোঁ, সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু এই একেটা বাক্যৰে যদি মই সি শব্দটোৰ ওপৰত জোৰ দি কওঁ তেতিয়া কিন্তু তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু মই যদি তাইৰ শব্দটোৰ ওপৰত জোৰ দি কওঁ তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু মই যদি পইচা শব্দটোত জোৰ দি কওঁ তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। ইফালে চুৰ শব্দটোৰ ওপৰত যদি জোৰ দি কওঁ বাক্যটো তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু মই শব্দটোৰ ওপৰত যদি জোৰ দি কওঁ তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু কোৱা শব্দটোৰ ওপৰত যদি জোৰ দি কওঁ বাক্যটো তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আৰু ইফালে প্ৰশ্নবোধক ব্যৱহাৰ কৰি যদি বাক্যটো ক'বলৈ যত্ন কৰোঁ তেতিয়াও তাৰ অৰ্থটো বেলেগ হ'ব। সি তাইৰ পইচা চুৰ কৰিছে বুলি মই কোৱা নাই। আঠটাকৈ অৰ্থ, আঠটাকৈ বেলেগ বেলেগ অৰ্থ, অথচ বাক্য একেটাই। গতিকে বাক্য একোটাহত কওঁতে বা ব্যৱহাৰ কৰোঁতে তোমালোক অত্যন্ত সাৱধান হ'বা। খুব সাধাৰণভাৱে কৈ দিয়া এটা বাক্যই তুমি বুজাব খোজা অৰ্থটো নুবুজাবও পাৰে, বেলেগ এটা অৰ্থ বুজাব পাৰে। আৰু সেই বেলেগ অৰ্থটোৱে তোমাক কেতিয়াবা বিপদত পেলাবও পাৰে, নহ'লেও বা কাৰোবাৰ সৈতে ভুল বুজাবুজিৰ সৃষ্টি কৰিবও পাৰে। আৰু কথাটো সেইটোৱে। তোমালোকে এটা কাম কৰি চাবাচোন, যিকোনো এটা বাক্য ল'বা আৰু সেই বাক্যটোক কিমান অৰ্থত ব্যৱহাৰ কৰিব পাৰি বা কিমান অৰ্থত ক'ব পাৰি তোমালোকে এবাৰ ভাবি চাবাচোন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ এই অকণমানি কথাটোৱে তোমালোকক জীৱনত বহুত ডাঙৰ সহায় কৰিব। ধন্যবাদ।